শ্লোগানটোৱে হৈছে উদ্যোগো আমাৰ দোকানো আমাৰ। সেইকাৰণে কৈছোঁ উদ্যোগটো আমাৰ নিজৰ হ'লে দোকানৰ এখন আমি ভালকৈ কেপচাৰ কৰিব পাৰিম। সেইকাৰণে আমি ভাবোঁ যে উদ্যোগটো আমাৰ নিজৰ আৰু দোকানখনো আমাৰ নিজৰ, মানে থলুৱা মানুহ, চব থলুৱা বস্তু। সেইকাৰণে আমাৰ এই N22 ব্ৰেণ্ডৰ শ্লোগানটোৱে দিছোঁ আমি উদ্যোগো আমাৰ দোকানো আমাৰ। সাংবাদিকতা বৃত্তি ত্যাগ কৰি এজন যুৱকে নিজাকৈ আৰম্ভ কৰিলে N22 নামেৰে এটা উদ্যোগ। উদ্যোগো আমাৰ, বজাৰো আমাৰ মূল মন্ত্ৰ হিচাপে লৈ যুৱকজনে বহিৰাগত কোম্পানীৰ সৈতে সমানে সমানে খোজ দিব পৰাকৈ উৎপাদন কৰিছে বাচন বৰ্তন ধোৱা জুলীয়া দ্ৰব্য, চাবোন আৰু টয়লেট ক্লিনাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ তথা গৌৰৱ কৰিবলগীয়া কথাটো হ'ল যে দীপাংকৰ শইকীয়াই উৎপাদন কৰা সামগ্ৰীসমূহত শুদ্ধ অসমীয়া ভাষা সংযোজন কৰিছে। যি সময়ত অসমীয়া মানুহে নিজৰে ভাষাটোক অৱহেলিত কৰিছে, সেই সময়তে দীপাংকৰৰ দৰে যুৱকে অসমীয়া ভাষাক জীয়াই ৰখাৰ প্ৰচেষ্টা অৱলম্বন কৰিছে, সেই প্ৰচেষ্টাক আমি সকলোৱে চেলুট দিব লাগিব। নিজে বনাইছোঁ যেতিয়া, গতিকে মই নিজৰ ভাষাটো দিয়াটো বেছি ভাল বুলি ভাবিছোঁ। ভাষাটো দিও আমি বস্তু এটা আগবঢ়াব পাৰোঁ, এইটো এটা মানে মোৰ চিন্তা। সেইকাৰণে মই আগবঢ়ালোঁ, কাৰণ যদি বহিৰাজ্যত সেই বস্তুটো চলি আছে নিজৰ ভাষাত, গতিকে আমাৰতো কিয় নোৱাৰিম। মই এটা আহ্বান জনাইছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে বাহিৰলৈ যায়, নালাগে যাব। আমাৰ ইয়াতে এনেকৈ যেতিয়া সৰুকৈ আমি কামটো কৰিছোঁ, এটা সময়তো ডাঙৰ হ'ব, ডাঙৰ স্কেলত হ'ব, আমাৰ লগত জড়িত হ'ব লাহে লাহে। এই বাহিৰলৈ যোনটো ব্ৰেইন ড্ৰেইন হৈ আছে, সেইটো এটা মানে ষ্টপ কৰা, এটা মানে ৰখোৱা এটা মোৰ পৰিকল্পনা। মানে মই এটাই বস্তু বুজি পালোঁ যে এতিয়া আমাৰ নিবনুৱা সমস্যা যিমান হৈছে, 30 লাখ নে 35 লাখৰ ওপৰত আছে, চবকতো চাকৰি দিয়া সম্ভৱ নহয়। আৰু বহিৰাজ্যলৈ গ'লে উন্নতি কৰা হৈছে, বহিৰাজ্যখনেই হৈ আছে, তেওঁলোকৰহে তাত আপোনাৰ যিখিনি হৈ আছে তাতহে হৈ আছে। আমাৰ অসমৰ তেনেকৈ একো উন্নতি হোৱা নাই। গতিকে অসমতে থাকি কিবা উদ্যোগ কৰিব পাৰিম, লঘু উদ্যোগ। মই কোৱা নাই যে একে বহুত কোটি টকা ইনভেষ্ট কৰি ডাঙৰ বিজনেছ কৰিবলৈ, এনেকৈ সৰু বিজনেছ, বহুত বিজনেছ আছে। কিছুমানে এতিয়া ধূপ বনোৱা ইণ্ডাষ্ট্ৰিও আহিছে। আমাৰ লখিমপুৰত হৈছে নে নাজানো, কিন্তু আপোনাৰ পেপাৰ প্লেটটো লখিমপুৰতে বনি আছে বৰ্তমান। গতিকে তেনেকুৱা এটা উদ্যোগ। আৰু এইবিলাক বস্তু, এইটো এটা মই তেনেকুৱা কনচেপ্ট, মানে যে বাহিৰলৈ যাব নালাগে, ইয়াতে কৰিব লাগে বস্তুবিলাক, এনেকুৱা ধৰণৰ উদ্যোগ এটা। তেনেকৈ কৰিলে বস্তুটো আগবাঢ়ি যাব, এটা সময়ততো ডাঙৰ হ'বই, নিশ্চয় ডাঙৰ হ'ব যদি ৰাইজে আঁকোৱালি লয়। আৰু আমি কোৱালিটিৰ লগত কোনো কম্প্ৰমাইজ কৰা নাই যে বহিৰাজ্য এটা বস্তুৰ লগত ফেৰ মাৰিব নোৱাৰিব, এইটো পাৰিব। খালি তেওঁলোকে এবাৰ আঁকোৱালি লওক, এবাৰ চাওক, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক কওক যে এইটো হোৱা নাই, তেতিয়া আমি আৰু ইম্প্ৰুভ কৰিব চাম বস্তুটো। যে তেওঁলোকে নিজৰ বুলি এবাৰ বস্তুটো আঁকোৱালি লওক, বস্তুটো এবাৰ ব্যৱহাৰ কৰক। আৰু এইটো আমি এটা ল'ৰা ছোৱালী আমি ইয়াত এংগেজমেণ্ট কৰাবই লাগিব, নহ'লে আমি অকলেই ইমান গোটেই জিলাখনত বা আপুনি যিটো ক'লে উত্তৰ অসমত আমি এইটো বিয়পাব নোৱাৰোঁ। কাৰণ আমি মানুহৰ জড়িত হ'বই লাগিব, আৰু তেওঁলোকৰ লগত জড়িত হ'লে আমি আগবাঢ়িব পাৰিম। এনেকুৱা নহয় যে আমি অকলেই আজি গোৱামুখলৈ গ'লোঁ, আজি নাৰায়ণপুৰ গ'লোঁ, এইটো অসম্ভৱ। আমি সেই স্থানীয় অঞ্চলৰ লোকেও এটা ৰোজগাৰ পাব যদি ইয়াৰ লগত জড়িত হয়। এনেকুৱা নহয় যে ৰোজগাৰ দিম, সিহঁতকো ৰোজগাৰ দিম আমি। গতিকে তেনেকুৱা এটা উদ্দেশ্য লোৱা হৈছে মনত, কাৰণ আমি এইটো ডাঙৰ কৰিম, যিহেতু ইণ্ডাষ্ট্ৰি মানে এইটো উদ্যোগটো অদূৰ ভৱিষ্যতে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো সদায় কৈ আহিছে অসমীয়া ল'ৰাই কৰ্ম কৰিব লাগে। আপুনি যিটো ক'লে, তেওঁ কোৱা কথাখিনিও অলপ প্ৰভাৱ আছে ইয়াত। তেওঁ নিজে কৈ আছে অসমীয়া ল'ৰাই বাহিৰত নোযোৱাতকৈ নিজে কৰ্ম কৰক, ৰাজ্যতে পৰিৱেশ আছে। এতিয়া কৰ্ম কৰাটো পৰিৱেশ বহুত হ'ল, আগৰ নিচিনাটো ৰাজ্য হৈ থকা নাই, অশান্তি কিবা কিবি, এতিয়াতো কৰ্ম কৰা এটা পৰিৱেশ। সেই গতিকে তেওঁ কোৱা কথাখিনিও অলপ সৰুগত কৰি, আৰু তেওঁ বাৰে বাৰে যিটো কয় যে আমি ব্যৱসায়িক লোন দিম, আমাৰ ল'ৰাবিলাকক দিয়ক, তেওঁ কেনেকৈ দিয়ে, তেওঁতো কালিও ঘোষণা কৰিছে 2 লাখ টকাকৈ দিব। তেওঁ যদি এনেকুৱা এটা যদি দিয়ে, নিশ্চয় মই ভাবোঁ বহুত ল'ৰা ওলাই আহিব কাম কৰিবলৈ। কিন্তু চৰকাৰে যিখিনি ঘোষণা কৰিলে, সেই ঘোষণাখিনি যদি কাৰ্যকৰী কৰে, 2 লাখ টকাকৈ লোন দিয়া বা ব্যৱসায়ীসকলৰ কাৰণে এটা বিশেষ স্কীম দিয়া, তো তেতিয়া মই ভাবোঁ বহুত ল'ৰা আগুৱাই আহিব কাম কৰিবলৈ। মই বেংকলৈ নগৈ যদি চৰকাৰে নিজে দিয়ে, যেনেকৈ আত্মসহায়ক গোটবিলাকক দিয়ে, তেনেকৈ যদি আমাৰ নিবনুৱা যুৱ যুৱতীকো দিয়ে, তেনেকৈ যদি এটা স্কীম দিয়ে। মাজতে এটা স্কীম ওলাইছে, আপোনাৰ চাগে মনত আছে চাগে, গাড়ী দিছিলে যে নিবনুৱাসকলক। সেই তেনেকৈ যদি আমাৰ ব্যৱসায় কৰি এটা লোন দিবলৈ কিবা ছাবচিডি থাকিব অসম চৰকাৰৰ উদ্যোগত, তেতিয়া মই ভাবোঁ যে বহুত যুৱক যুৱতী ইয়াৰ পৰা উপকৃত হ'ব। এতিয়া আমাৰ N22 নিজৰ এইটো টয়লেট ক্লিনাৰ আছে, এয়া আমাৰ সেইটো 500 ml। আমাৰ তাৰপিছত আছে ইয়াৰ আছে আমাৰ N22 যোনটো এইটো অসমীয়াত লিখাই আছে, বাচন ধোৱা যোনটো জুলীয়া দ্ৰব্য, এইটো মানে লিকুইডটো। তাৰপৰা আছে চাবোন, এইটো আমাৰ N22 বাচন ধোৱা চাবোন। এইটো আমি মানে খুলি দেখাই দিছোঁ, ইয়াৰ ভিতৰত এডাল স্কাবাৰো পাব। এয়া আমাক খুলি দেখাই দিছোঁ পূৰা, এয়া ওলাইছে, খুলি দেখাই দিছোঁ। গতিকে এইখিনি যোগাযোগ কৰিলে আমি লখিমপুৰৰ এতিয়া দোকানত দিছোঁ, আমাৰ DK ৰোডত আমাৰ তাত লখিমপুৰ টাউন DK ৰোডত দিছোঁ, বজাৰপতিত দিয়া হৈছে, ইফালে KB ৰোডৰ খাটি অসমীয়া দোকানত দিছোঁ, তাৰপৰা এইফালে CD ৰোডত দিয়া হৈছে,
গতিকে তেওঁলোকে দোকানত গৈ ক'লেই হ'ল যে আমাৰ লখিমপুৰৰ যোনটো লোকেল প্ৰডাক্ট বনাইছে N22 দিয়কচোন ব্যৱহাৰ কৰি চাওঁ। তো তেওঁলোকে নিশ্চয় উলিয়াই দিব, কাৰণ তেওঁলোকে আমাক কৈছে যে আপোনালোকে অলপ মানে মাৰ্কেটিংটো কৰক ভালকৈ, নিশ্চয় লখিমপুৰ ৰাইজে সঁহাৰি জনাব, যিহেতু এইটো স্থানীয় বস্তু ল'বই নিশ্চয়। আমি ঘৰতে নিৰ্মাণ কৰোঁ। আমি ইয়াৰ কাৰণে যিখিনি উপাদান মানে যিখিনি কেঁচা মাল বুলি কওঁ সেইখিনি আমি বাহিৰৰ পৰা লৈ আহোঁ। তাৰপৰা ইয়াত আমি নিজে মানে সেইখিনি যিমান পৰিমাণৰ মিলাব লাগে, ধৰি লওক ইয়াত যি বস্তু লাগে সেই গোটেইখিনি আমি মিলাওঁ। মিলাই পেলাই আমি 12 ঘণ্টা বা 24 ঘণ্টালৈকে থৈ দিওঁ। থৈ দিয়াৰ পিছত ই তৈয়াৰ হয় ধুনীয়াকৈ। N22 হৈছে মানে আমি নাম বহুত চাইছিলোঁ, কিন্তু নামখিনি যেতিয়া চাব গ'লোঁ, যেতিয়া আমাৰ যিটো ট্ৰেডমাৰ্ক যোনটো ৰেজিষ্ট্ৰেশ্যন হৈছে, আপোনালোকে চাগে দেখিব ট্ৰেডমাৰ্ক যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে চব নাম ৰেজিষ্টাৰ হৈ আছে অলৰেডি। আমি যিমান মনত ভাবিলোঁ, তাৰপৰা লাষ্টত ভাবি চিন্তি এটাই নাম ল'লোঁ N22। ইয়াৰ মিনিং এইটোৱে, নৱেম্বৰ 22 আচলতে। আমাৰ নৱেম্বৰ 22 আচলতে আমাৰ ছোৱালীৰ জন্মদিন আছিলে, জন্মবাৰ। তেতিয়া আমি সেইটো চিন্তা কৰিলোঁ যে শ্বৰ্টকাটত N22 কৰি দিয়াই ভাল। সেইটো N22 মিনিং সেইটোৱে। বহিৰাজ্যৰ পৰা শিকিবলগীয়া বহুত আছে। যেনে আমাৰ গুজৰাট বুলি ক'লে এখন চবেই কয় বনিয়া ৰাজ্য বুলি, কাৰণ তাত ঘৰে ঘৰে উদ্যোগ বুলি কৈ সৰু সৰু উদ্যোগ। এফালে আমি দক্ষিণলৈ আহিলোঁ, দক্ষিণত দেখোন নিজৰ উদ্যোগ। আমাৰ অসমীয়া আধা আধি ল'ৰা ছোৱালী গৈ দক্ষিণ ভাৰততে চব সোমাই আছে, কাৰণ তাত এটা ভাল লঘু উদ্যোগটো গৈ লাষ্টত গুৰু উদ্যোগ হৈছেগৈ। ঠিক সেইদৰে মই সেইকাৰণে ভাবোঁ যে আমাৰ অসমীয়া যিখিনি ল'ৰা ছোৱালীয়ে উঠি আহিছে, যোনে চাকৰি নাই পোৱা, বহুতে হতাশ হয় দেখিছোঁ। ট্ৰেইনত উঠি গুচি যায়, কেৰেলালৈ গুচি গ'ল, কোনোবা চেন্নাই গুচি গ'ল। নগৈ তেওঁলোকে নিজে কম মূলধন লৈ ব্যৱসায়, যিকোনো ব্যৱসায় কৰিব পাৰি নেকি, সেইটো চিন্তা মই ভাবোঁ সেইটো চিন্তাধাৰা কৰিব লাগে। সেইটো চিন্তাধাৰা কৰিলেহে ৰাজ্যখনৰ উন্নতি হ'ব, নহ'লে নহয়। চৰকাৰৰ প্ৰতি আহ্বান এইটোৱে, তেওঁলোকে অলপ ব্যৱসায়ৰ কাৰণে অলপ পুঁজি এটা মোকলাই দিয়ক, ছাবচিডি দিয়ক। তেতিয়া মই ভাবোঁ নিশ্চয় ল'ৰা ছোৱালী সেইবিলাক লৈ সুবিধা হ'ব তেওঁলোকৰ। আৰু অসমীয়া আৰু সেইটো চকু চৰহা বুলি মানে তেনেকুৱা নহয় কথাটো। এইটো চবেই ভাবে যে ই যেতিয়া কৰিছে মই কামটো কৰোঁ কিজানি লাভজনক হয়, কিন্তু লাভজনকটো হ'ব, কিন্তু তাৰ কাৰণে সমানে কষ্টও কৰিব লাগিব। সমানে কষ্ট নকৰিলে কেনেকৈ হ'ব? কষ্টটো সকলোতে আছে। কষ্ট কৰিলেহে যিকোনো এটা উদ্যোগ, এটা ডাঙৰ উদ্যোগলৈ মানে এইটো পৰ্যবেক্ষিত হ'ব। নহ'লে এই আকৌ সেই ল'ৰাটো যোনে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিলে ডিপ্ৰেশ্যনত গুচি যাব। সেই গতিকে মই ভাবোঁ কষ্ট কৰিবই লাগিব। আপুনি যিটো ক'লে কৰ্ম কৰিবলৈ হ'লে মাটিৰ ঘাম, কপালৰ ঘাম মাটিত পেলাবই লাগিব, নহ'লে আপোনাৰ কাম একো নহ'ব। সেই গতিকে মই সকলোকে কওঁ কৰ্মমুখী হওক। অকল চৰকাৰী চাকৰি পালেতো ভালেই কথা, কিন্তু যদি নাপায় হতাশ হ'ব নালাগে, বহিৰাজ্যলৈ যাব নালাগে। তেওঁলোকে নিজে চিন্তা কৰক কেনেকৈ কি কাম কৰিব পাৰি, কাম কৰক। ঠিক মই সেইটোৱে আহ্বান সকলোকে। ফোন নম্বৰটো দি দিম। ফোন নম্বৰটো 9864012654। তাৰপিছতে আমাৰ আৰু এটা কথা, আৰু এটা লখিমপুৰত এটা অনলাইন এপ এটা লঞ্চ হ'ব এই 2 এদিনতে। তাতে মোৰ প্ৰডাক্টখিনি এভেইলেবল হ'ব। নামটো বাই, গতিকে চাগে আপোনালোকে শুনিব কাইলৈ পৰহিলৈ বাই নামটো। তাত এইবিলাক প্ৰডাক্ট আমি এভেইলেবল কৰাম। ঠিক তেনেকৈ ল'ব পাৰিব। বাকী দোকানতো দিছোঁ অলৰেডি। দোকানত গৈ তেওঁলোকে এবাৰ পোষ্ট কৰক, লওক বস্তুবিলাক, ব্যৱহাৰ কৰক। যিহেতু নিজৰে উদ্যোগ, লখিমপুৰৰ উদ্যোগ। লখিমপুৰত চাগে হয়তো আগতে এনেকুৱা কোনো উদ্যোগ অহা নাই মই ভাবোঁ। গতিকে এবাৰ ব্যৱহাৰ কৰি চাওক। তাৰপিছত কিবা যদি বেয়া পাইছে আমাক জনাওক যে এইটো বেয়া পোৱা নাই, কিবা হোৱা, তেতিয়া আমি আপোনালোকে ব্যৱহাৰ কৰিলে আমি প্ৰডাক্টটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। যদি প্ৰডাক্টটো ব্যৱহাৰ নকৰে আমি কেনেকৈ গম পাম যে ক'ত ইয়াত দুখ পুতি ৰৈ আছে। সেই গতিকে আমি ভাবোঁ আপোনালোকে এই বস্তুটো লওক, এবাৰ নিজৰ বুলি এবাৰ লওক, লৈ পেলাই চাওক। বেয়া হ'লেও আমাক জনাওক, ভাল হ'লেতো ভাল কথা। বেয়া যদি কিবা বেয়া পাইছে আমাক জনাওক যে এইটো হোৱা নাই, সেইটো হোৱাতে আমি উপাদানখিনি আকৌ ভাল কৰিবলৈ চেষ্টা কৰিম। সেইটোৱে আমাৰ আহ্বান সকলোৰ প্ৰতি। N22 নিজৰ বুলি আঁকোৱালি লওক। নিজৰ বস্তু, এনেকুৱা নহয় যে আমি বহিৰাজ্যৰ বস্তু নিজৰ বস্তু। কাৰণ বহিৰাজ্যৰ বস্তুৰ প্ৰতি যিমান হেঁপাহ, মই বেয়া বুলি নকওঁ, সেইটোও ল'ব লাগে। কিন্তু আপুনি নিজৰ লওক, নিজৰ বস্তু বুলি এবাৰ আপোনালোকে মৰম কৰক, এবাৰ চাওক বস্তুটো, এবাৰ ব্যৱহাৰ কৰি চাওক। বেয়া পালে আমাক কওক, পুনৰ কৈছোঁ বেয়া পালে আমাক কওক। খালি যেতিয়া এনেকুৱা নহয় যে উদ্যোগটো উঠিছে আকৌ বোলে নহ'ল, নহয় এনেকুৱা নহয়। আমি উদ্যোগটো ডাঙৰ কৰিম, কাৰণ আমি অকল এই 3টা বস্তু নহয়, আপোনালোকে গম পাব। আমি ডিটাৰজেণ্ট পাউডাৰ এটা ট্ৰায়েল পিৰিয়ডত চলাই আছোঁ, আমাৰ ঘৰতে ব্যৱহাৰ কৰি আছোঁ। আমি কাপোৰ নিজে ধুই আছোঁ, ৱাশ্বিং মেচিনতো ধুইছোঁ, বগা চাৰ্টো ধুইছোঁ, চব কাপোৰ চাই আছোঁ। মানে 1 মাহ হৈ গৈছে, কাপোৰ কিবা প্ৰব্লেম হৈছে, এইবিলাক আমি প্ৰব্লেম পোৱা নাই। অতি সোনকালে আমি সেইটো মাৰ্কেট কৰিম, কাৰণ ডিটাৰজেণ্ট পাউডাৰ এটা যেতিয়া নিজৰ হ'ব আৰু ভাল লাগিব। এটা এটলিষ্ট লখিমপুৰ বাহিৰৰ ৰাজ্যৰ জিলা মানুহে গম পাওঁ যে লখিমপুৰত এটা উদ্যোগ আছে য'ত এনেকুৱা ধৰণৰ বস্তু বনে। টয়লেট ক্লিনাৰ হওক, ডিছৱাছ, N22 নামৰ বা ডিটাৰজেণ্ট পাউডাৰ বনে। সেইটোৱে আহ্বান যাতে জিলা আমাৰ N22 ব্ৰেণ্ডৰ মানে যোনটো লগো, সেইটো মানে যোনটো আমাৰ শ্লোগানটোৱে হৈছে উদ্যোগো আমাৰ, দোকানো আমাৰ। সেইকাৰণে কৈছোঁ উদ্যোগটো আমাৰ নিজৰ হ'লে দোকানৰ এখন আমি ভালকৈ কেপচাৰ কৰিব পাৰিম। সেইকাৰণে আমি ভাবোঁ যে
উদ্যোগটো আমাৰ নিজৰ আৰু দোকানখনো আমাৰ নিজৰ, মানে থলুৱা মানুহ, চব থলুৱা বস্তু। সেইকাৰণে আমাৰ এই N22 ব্ৰেণ্ডৰ শ্লোগানটোৱে দিছোঁ আমি, উদ্যোগো আমাৰ দোকানো আমাৰ। আৰু মই প্ৰথমতে সাংবাদিকতা কৰিছিলোঁ। সাংবাদিকতা কৰাৰ পিছত বিভিন্ন বস্তু মই নিজে পৰিকল্পনা চাইছিলোঁ, বিভিন্ন বহিৰাজ্যত গৈ চোৱাৰ পিছতে এই যিটো আজি আমাৰ যোনটো পৰিকল্পনা N22, এই পৰিকল্পনাটো মই আজি বাস্তৱিকতাৰ ৰূপত কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে সকলোৱে দেখিছে বেচিনটোৰ অৱস্থা, চাওক কিমান দাগ, কিমান আপোনাৰ ৰজনীগন্ধাৰ দাগ, পিকোৱা দাগ, এয়া চাওক। এতিয়া আমি প্ৰয়োগ কৰি আমাৰ N22 যোনটো এডভান্স টয়লেট ক্লিনাৰ, চাওক আমাৰ N22 নিজৰ ব্ৰেণ্ডিং এইটো, আমি সেইটো দিম। আমি চাম পৰীক্ষা কৰি চফা হয় নহয়। সকলোৱে কৈছে, মোক বহুতে সুধিছে এতিয়া বজাৰ ঘূৰি ফুৰোঁতে, এনেকুৱা ধৰণৰ দাগসমূহ যাব নাই। মই কৈছোঁ ঠিক আছে, মইতো যাব বুলি জানো, কিন্তু মই সকলো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ, যাতে তেওঁলোকেও এবাৰ চাওক, দেখক। আৰু তেওঁলোকে আমাৰ এই N22 টয়লেট ক্লিনাৰটো অকল কোমোড চফা কৰা বুলি নহয়, মই সেইটো নকওঁ যে কোমোড চফা কৰা, আপোনাৰ বেচিন পৰ্যন্ত চফা হ'ব, য'ত আপোনাৰ তামোলৰ পিকৰ দাগ, ৰজনীগন্ধা, চিগনেচাৰ, যিসকলো গুটখাজাতীয় বস্তু, অকল মই এটা ব্ৰেণ্ডৰ নাম কোৱা নাই, যিসকলো গুটখাজাতীয় বস্তু সেইসকলো খাই তেওঁলোকে সকলো ইয়াৰ ফল পাব। ইয়াত মই আপোনালোকে অলপ দিব, আপোনালোকে যিমানটো হয় সিমানটো দিব। তাৰপিছত এনেকুৱা এখন কাপোৰ বা পগা পলিথিন ল'লেই হ'ল, মই নকওঁ এইটো, আপোনালোকে নিশ্চয় ভালকৈ জানে কি ল'লে ভাল হয়। তাৰপৰা সেয়া চাওক, তেওঁলোকে লাইভ মই দেখুৱাইছোঁ, এইটো চাওক, আপোনালোকে মোহাৰি দিব এনেকৈ, সেয়া চাওক, চাওক মই নিজে ক্লিনিং চফা কৰি দেখুৱাইছোঁ, এয়া চাওক, 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 চাওক বেচিনটোৰ অৱস্থাটো কি আছিলে এতিয়া চাওক, আপোনালোকে নিজেই দেখিছে। তো এইটোৱে আমি অকল এইটো নকওঁ যে আমাৰ কোৱালিটি, বহুতে সুধিছে, বহুতে মোক সুধিছিলে এইবিলাক চফা হ'বনে, কোৱালিটিৰ কথাই আপোনালোকক এটা ভিডিঅ' যোগে দেখাই দিলোঁ। N22 এডভান্স টয়লেট ক্লিনাৰ লওক, সকলোৱে লওক N22 এডভান্স ক্লিনাৰ, এবাৰ ব্যৱহাৰ কৰি চাওক, সেইটোৱে আহ্বান সকলোকে।